নমস্কাৰ। আজি আহিলোঁ ঘৰৰ নিচেই কাষতে লাগি থকা শংকৰদেৱ শিশু নিকেতনখনলৈ ৱালত আখৰ কেইটামান লিখিবলৈ। ইয়াৰ চাৰিওফালৰ পৰিৱেশটো মন কৰকচোন। চাৰিওফালে গছেৰে আৱৰা। বৰ্তমান সময়ত এনে এটা পৰিৱেশ খুব কমেই দেখিবলৈ পোৱা যায়। ভাবকচোন, আমাৰ স্কুলসমূহৰো চৌপাশটো পকী দেৱালৰ উপৰিও কিছুমান গছ যদি আমি সেচ হিচাপে ব্যৱহাৰ কৰোঁ, পৰিৱেশটো কিমান ধুনীয়া দেখিব পাৰোঁ। এনেদৰে বজাৰখন মেলি আৰম্ভ কৰিলোঁ। শিশু নিকেতনত পঢ়া কোনোবা আছে যদি সুভাষিত মুখস্থ কৰিছিলেনে বাৰু? জনাবচোন। সুভাষিতৰ লগতে শ্ৰেণীকোঠাৰ কেইটামানৰ নামাকৰণ কৰিলোঁ। কোনোবাই যদি অঁকাব বিচাৰে ছবি, সকলো ধৰণৰ পেইণ্টিং কৰা হয়। যোগাযোগ কৰিব ওচৰে পাঁজৰে যোনে চাই আছে। আখৰকেইটা কেনেকুৱা হৈছে জনাব। লিখাৰ পাকবোৰ আচলতে শিকিহে আছোঁ। বাকী পেইণ্টিং কৰাব খুজিলে যোগাযোগ কৰিলে হয়।